জাৰ্মানীৰ একালৰ স্বেচ্ছাচাৰী তথা নিৰ্দয় শাসক হিটলাৰৰ বিষয়টো সকলোৱে কম বেছি পৰিমাণে জ্ঞাত। এই হিটলাৰ ইমানেই নিৰ্দয় লোক আছিল যে তেখেতে নিমিষতে কোনো ব্যক্তিক হত্যা কৰিব পাৰিছিল বা কোনো ব্যক্তিক মৃত্যুদণ্ডৰ বাবে তেখেতে নিমিষতে আদেশ দিব পাৰিছিল। তেখেতৰ অন্তৰত প্ৰায় দয়া মমতা নাই বুলি ক'লেও বেয়া নাছিল। গতিকে এনে এজন নিৰ্দয় ব্যক্তি হৈছে হিটলাৰ। কিন্তু হিটলাৰৰ জীৱন বৃত্তান্ত যদি ভালকৈ আমি লক্ষ্য কৰোঁ তেন্তে হিটলাৰে তেখেতৰ জীৱনত কৈ যোৱা কিছুমান কথা কিন্তু বৰ্তমান সময়ত আমি বিশ্লেষণ কৰিবলগীয়া। আজিৰ এই ভিডিঅ'টোত মই তেখেতে আগবঢ়াই যোৱা এনে এটি উদাহৰণ আজিৰ এই ভিডিঅ'টোত মই আপোনালোকৰ আগত অৱগত কৰিব বিচাৰিছোঁ, যিটো উদাহৰণ কিন্তু বৰ্তমান সময়ত ভাৰতীয় গণতন্ত্ৰৰ বাবে একদম উপযুক্ত হৈ পৰিব। তেন্তে আহক কি এই উদাহৰণ আজিৰ এই ভিডিঅ'টোত আমি জানো। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। এবাৰ হিটলাৰে হাতত এটা জীয়া মুৰ্গী লৈ সংসদলৈ গৈছিল আৰু সকলোৰে সন্মুখত সংসদত সেই মুৰ্গীটোৰ এটা এটাকৈ পাখি তেখেতে গুচাবলৈ আৰম্ভ কৰিছিল। আৰু সেই সময়ত তেখেতৰ হাতত থকা মুৰ্গীটোৱে অসহ্য যন্ত্ৰণাৰ বাবে খুব চিঞৰিছিল, কিন্তু তাত সেই কথাত হিটলাৰৰ মনত কোনো দয়া উপজা নাছিল। তেখেতে এটাৰ পিছত এটাকৈ পাখি উঘালি উঘালি সদুশেষত মুৰ্গীটো একেবাৰে টকলা কৰি পেলাইছিল, মানে এটাও পাখি সেই মুৰ্গীটোৰ গাত নৰিছিলগৈ। তাৰপিছত মুৰ্গীটো তেখেতে লাহেকৈ সংসদৰ মজিয়াত এৰি দিছিল আৰু সেই সময়ত মুৰ্গীটোৱে অসহ্য যন্ত্ৰণাৰ বাবে একেবাৰে উঠিবই পৰা নাছিল। তাৰ কিছু সময় পিছতেই হিটলাৰে কি কৰিলে যে জেপৰ পৰা কেইটামান চাউল উলিয়াই মুৰ্গীটোৰ সন্মুখত পেলাই দিলে আৰু মুৰ্গীটোৱে চাউল দেখি লগে লগে উঠি সেই চাউলকেইটা বা সেই দানাকেইটা খাবলৈ আৰম্ভ কৰিলে। আৰু হিটলাৰে তাৰপিছত লাহে লাহেকৈ তেখেতৰ ওচৰলৈকে দানা পেলাই দিলে আৰু সেই মুৰ্গীটোৱেও এটা এটাকৈ দানা খাই খাই হিটলাৰৰ ওচৰলৈকে গুচি আহিল। আৰু একেবাৰে শেষত হিটলাৰে তেখেতৰ ভৰিৰ ওপৰত কেইটামান দানা পেলাই দিলে আৰু মুৰ্গীটোৱে সেইকেইটাও আহি খাই হিটলাৰৰ ভৰিৰ চাৰিওফালে ঘূৰিবলৈ আৰম্ভ কৰিলে। তাৰপিছত হিটলাৰে তেখেতৰ পিছে পিছে কিছুমান দানা পেলাই গ'ল আৰু সেইসমূহো মুৰ্গীটোৱে খাই খাই হিটলাৰৰ পিছে পিছে যাবলৈ আৰম্ভ কৰিলে। সদুশেষত হিটলাৰে সেই সংসদৰ স্পীকাৰক উদ্দেশ্যি কৈছিল যে বৰ্তমান সময়ত আমাৰ যিখিনি গণতান্ত্ৰিক দেশ, সেই গণতান্ত্ৰিক দেশসমূহৰ অৱস্থা এই উদাহৰণটোৰ দৰে। প্ৰথমে জনসাধাৰণৰ জনপ্ৰতিনিধিসমূহে জনসাধাৰণৰ পৰা এপদ এপদকৈ সম্পদ সকলো কাঢ়ি কাঢ়ি শোষণ কৰি কৰি একেবাৰে জনসাধাৰণক সৰ্বহাৰা কৰি পেলায় আৰু পিছত কেইপদমান বস্তু জনসাধাৰণলৈ অকণমানকৈ আগবঢ়াই জনসাধাৰণৰ সন্মুখত এই জনপ্ৰতিনিধিসমূহ একেবাৰে ভগৱান স্বৰূপ হৈ পৰে। আৰু সেই সময়ত জনসাধাৰণে পাহৰি পেলাই তেওঁলোকক আগতে কৰা এই শোষণৰ কথা ঠিক সেই মুৰ্গীটোৰ দৰে। গতিকে কি এক সুন্দৰ উদাহৰণ হিটলাৰে সেই সময়ত গণতন্ত্ৰৰ বাবে, মানে গণতন্ত্ৰৰ যি প্ৰকৃত স্বৰূপ সেই স্বৰূপ উদঙাই এই সুন্দৰ উদাহৰণ তেখেতে আগবঢ়াই গৈছিল। ভাৰতীয় গণতন্ত্ৰ মই ভাল পাওঁ, ভাৰতীয় গণতন্ত্ৰক মই গভীৰ শ্ৰদ্ধা কৰোঁ, কিন্তু ভাৰতীয় গণতন্ত্ৰৰ আলম লৈ পেলাই যিসকল লোক ৰজা হৈছে, যিসকল লোক জনপ্ৰতিনিধি হৈছে, তেওঁলোকে কৰা কিছু কিছু কামে কেতিয়াবা আমাৰ জনসাধাৰণৰ অন্তৰত দুখ দিয়ে বা সেই কৰ্মসমূহ আমাৰ ভাল নালাগে। তেতিয়াই কিন্তু এই গণতন্ত্ৰৰ প্ৰতি আমাৰ আস্থা বিশেষকৈ জনসাধাৰণৰ মনত কিন্তু প্ৰায় কমিবলৈ আৰম্ভ কৰে। আজিলৈ এইখিনি আছিল, সৰু এটা প্ৰয়াস কৰিলোঁ এই হিটলাৰৰ এই উদাহৰণটো আপোনালোকৰ আগত দাঙি ধৰিবৰ বাবে। কেনে পালে জনাব। ধন্যবাদ।